একবিংশ শতিকাৰ SBMS কলেজৰ এটি প্ৰেম কাহিনী মিছ মানসী। কাজল খনা দুচকুৰ লাজুকী চাৱনীয়ে মোক তোমাৰ প্ৰেমত পগলা কৰি পেলাইছিল। তোমাৰ এটি চাৱনীৰ বাবে কিমান যে পগলা আছিলো মই। প্ৰথমতে চিনাকি হলো, দিন বাগৰিল, আমাৰ সম্পৰ্কও মধুৰ হ'ব ধৰিল। তাৰ পিছত আমাৰ সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হ'ল। কি যে মনোমোহা আছিল কলেজৰ অফ টাইমত কটোৱা সেই দিনবোৰ। কলেজৰ বকুল গছজোপাৰ তলত থিয় হৈ কথা পতা, কলেজৰ পুখুৰীৰ পাৰত বহা সেই ৰোমাঞ্চকৰ দিনবোৰে আজিও মোৰ মনটো জীপাল কৰি তোলে। এদিনাখন হঠাতে মৃগাংকই তাৰ বন্ধু ওম প্ৰকাশক মাতি পঠিয়ালে। ওম প্ৰকাশ। হেল্ল' মৃগাংক, কি তোৰ কলেজো যোৱা নাই, ফোনো অফ, কি হৈছে তোৰ? মোৰ কিবা এটা হৈছিলে, তই একেলা আহিব পাৰিবি? কিয় কিয় ক'ত? আমি যে একেলগে ভিডিঅ' কৰিছিলো, আমি ৰ তই মই যাই আছো ৰ। তই আহিলি কি হৈছে তোৰ? আৰু কি এইবিলাক পাগলৰ দৰে আছে? বেমাৰী হ'ল না শিকিলা বাদ দি শিকিলা, তই কলেজ যাই আছ কেইদিন? নাই, এইকেইদিন মই কামত ব্যস্ত আছো। তই মানসিক দেখলি, তই মানসিক দূৰত থাকিবি প্লিজ। কিয়, কি হৈছে তোৰ? তই মই কৈছো মই তাই থাকিবি, মোৰ কথা সুধিব পাৰে, তই ক'বা নোৱাৰিবি তাইক। কি হৈছে তোৰ? না মোৰতো বাদ দি তই তাইৰ পৰা দূৰত থাকিবি কেইদিন। তই বাকী টেনশ্যন নলবি, তই ভালকে থাকিবি দে। কিয় কিয় কি হৈছে তোৰ? মোৰ এইফালে মানসীও মৃগাংকক বিচাৰি ফুৰি আছে। ফোনৰ পিছত ফোন কৰি আছে, কিন্তু তাৰ ফোন অফ। এতিয়া যেন তাই সঁচাকৈ বাউলী হৈ পৰিছে। এদিনাখন মানসীৰ হাতত মৃগাংকৰ চিঠি পৰিল। মানসী, কি ভাবিছা তুমি নাজানো। এইকেইদিন যে খবৰ লোৱা নাই, লগ নোপোৱাৰ বহুদিনেই হৈ গ'ল ন? কি ঠিক এই চিঠিখনৰ উত্তৰ নোপোৱাতেই চাগে মই গুচি যাম। কেনেকৈ ক'ম তোমাক এই কঠিন কথা, কিন্তু নোকোৱাকৈতো থাকিব নোৱাৰিম। খবৰটো পাব বেছিদিন হোৱা নাইও, আৰু যেতিয়া মই গম পাওঁ বহুত পলম হৈ গ'ল। ডাক্তৰে কৈছে হেনো মোৰ ব্লাড কেঞ্চাৰ। মানসীৰ চিঠিখন পঢ়া সমাপ্ত হ'ল। এইফালে মৃগাংকয়ো আধৰুৰ প্ৰেমৰ অন্ত পেলাই অচিন দেশলৈ গুচি গ'ল। এই উপন্যাসখন প্ৰকাশ হোৱাৰ মূল আঁৰৰ ব্যক্তিজন হ'ল শ্ৰীমান ওম প্ৰকাশ ঠাকুৰীয়া। তেওঁ মৃগাংকৰ ভাল বন্ধু। তেওঁ এই কাহিনীটো দি তেওঁ বন্ধুত্বৰ পৰিচয় দিলে। ধন্যবাদ সকলোলৈ কাহিনীটো শুনাৰ বাবে। নমস্কাৰ বন্ধুসকল, আহিলোঁ এটা নতুন ভিডিঅ' লৈ এটি ব্যতিক্ৰমী প্ৰয়াসেৰে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আজি আমাৰ ভিডিঅ'টোত বা এজনী আছে আমাৰ লগত। নমস্কাৰ, ইহঁতৰ লগত এটা ভিডিঅ' কৰিলোঁ। মোৰ মৰমৰ ভাইটি হয়, বহুত দিনৰ পৰা কৈ আছিল ইহঁতৰ লগত ভিডিঅ' এটা কৰিব লাগে, চ' আজি কৰিলোঁ। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে শ্বেয়াৰো কৰিব বহুত, আৰু ইয়াত কিবা ভুল হ'লে ক্ষমা কৰি দিব। থেংক ইউ। যোন নতুন আমাৰ চেনেলটো চাই আছে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিয়ে, এইখিনিয়ে ক'ম আৰু কিনো ক'ম।